ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নিশ্চয় লগতে মোৰো ভাল আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ যেহেতু আজি হৈছে 26 আগষ্ট যেহেতু মোৰ জন্মদিন হয় সেইবাবে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ সেইবাবে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যেহেতু মই ৰাতিপুৱাৰ সকলোবোৰ কাম কৰি আজৰি হ'লোঁ সোনকালে উঠিলোঁ ঘৰ সাৰিলোঁ ঘৰো মুচিলোঁ তাৰপিছত এতিয়া মই ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ এতিয়া বিশেষ একো কৰিবলৈ নাই কেক এটা বনাবলৈ আছে মই এতিয়া চাকি এখন জ্বলাই ল'ম ভাবিলোঁ সেই আগতেই ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ তাৰপিছত চাকি জ্বলাম তাৰপাছত কি কৰোঁ আপোনালোকক দেখাই যাম প্লিজ ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ এতিয়া বলক মই কি কৰোঁ আপোনালোকক দেখাই যাওঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰিব হা এতিয়া মই চাকিখন জ্বলাই ল'লোঁ তাৰপাছত কি কৰোঁ আপোনালোকক দেখাই যাম এতিয়া চাকিখন জ্বলোৱা হৈ গ'ল এতিয়া মই আকৌ কাম বন কৰি আজৰি হৈ ৰুমলৈ আহিলোঁ যেহেতু এতিয়া অলপ আমনি লাগিছে দিয়কচোন কোনোৱে অহা নাই এতিয়ালৈ বালে ফোন কৰিলোঁ বাও ক'লে দেৰি হ'ব বুলি আহা আৰু চবেই চাগে দেৰিকৈ আহিব মাহীহঁতকো মাতিছোঁ ঘৰৰ সকলোকে মতা নাই যিহেতু কেইঘৰমানকহে মতা হৈছে সকলোকে মতাটোতো সম্ভৱ নহয় যিহেতু সেইবাবে সকলোকে নাই মতা বাও আহিব দেৰি হ'ব মই এতিয়া অকলে বহি আছোঁ মাও নাই এনাই আছে অৱশ্যে মোৰ লগত এবাৰ যিহেতু মোৰ ঘৰত শেষৰটো বাৰ্থডে হয় সেইবাবে মাহেঁতেও ক'লে যে ঘৰৰ কেইঘৰমানক মাতোঁ লগতে বাকো কওঁ মাহীহঁতকো মাতিলোঁ সিহঁতেও আহিব সেইবাবে আৰু সকলোৱে মিলি এসাঁজ খাওঁ বুলি লগতে শাহু মাহঁতকো কৈছোঁ সিহঁতেও আহিব তাকে সকলোৱে মিলি এসাঁজ খাওঁ বুলি আৰু তাকে চাই যাব আৰু ভিডিঅ'টো কি দেখাব পাৰোঁ নাজানো এতিয়া মই কেক এটা বনাব লৈছোঁ এতিয়া কেকটো বনাই লওঁ তাৰপাছত কি কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি এতিয়া বলক চাই যাওক ভিডিঅ'টো যেহেতু মই কেকটো নৰ্মেলকৈ বনাম ক্ৰীম নিদিওঁ সেইবাবে মই ওপৰতে এনেই দি দিছোঁ আৰু কাজু আৰু খিচমিচ কাজু দুটা আৰু খিচমিচ দি দিছোঁ এতিয়া মই বাচনখিনি ধুই লওঁ যিহেতু লগৰ এজনী আহিলে তাই ভিডিঅ' কৰি দিছে এতিয়া মই বাচনখিনি ধুই লওঁ আগলৈ আৰু কি কৰোঁ চাই যাওক আৰু এয়া মই বাচন ধুই আছোঁ দেই এতিয়া ৱালত হেপী বাৰ্থডে লিখা বেলুনকেইটা লগাই ল'লোঁ এইকেইটা ফুলাই মেলি লগাই ল'লোঁ লগৰজনীৰ লগত লগাই ল'লোঁ এতিয়া বেলুন ফুলাব লাগিব বেলুনটো মই অকলে ফুলাব লাগিব তাই ফুলাব নোৱাৰোঁ বুলি কৈছে চ' মই এতিয়া অকলে ফুলাব লাগিব এতিয়া ফুলাই মেলি লগাই দিলোঁ ৱালত চাওকচোন যিহেতু বেছিকৈ ফুলালে ভাল নালাগে সেইবাবে তাৰে কেইটামানহে লগোৱা হ'ল আধা থাকিয়ে গ'ল আৰু এবাৰ দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব পাপায়ে কোমোৰা কাটি আছে মাহঁতক কাটি দিছে আৰু সৰুকৈ পিচকৈ মাহঁতি গুচাব সহজ হ'ব বুলি কাটি দিছে যিহেতু এতিয়ালৈ মানুহ অহা নাই আলহী নহা আগতে সকলোবিলাক এইবিলাক কৰি থৈছে ব্ৰইলাৰ দুটা আনিছে খুৰীয়ে কৰি দিছে আৰু সকলোবোৰ গুচোৱা মেলা কটা তেওঁৱে কৰিব কৰি আছে তেওঁ এতিয়া যিহেতু বেছি মানুহ নাই সেইবাবে দুটা ব্ৰইলাৰ হৈ যাব কৰি আছে এতিয়া মাহঁতি পিঁয়াজ গুচাই আছে এতিয়া সকলোবোৰ আলহী আহি গ'ল সকলোৱে আহিলে এতিয়া আকৌ ডেক'ৰেশ্যন কৰি আছে এইখিনি ভিডিঅ' অৱশ্যে মই কৰা নাই বায়ে কৰিছিলে তাকেই মই তাৰ পৰা লৈ আপোনালোকক দেখাই আছোঁ এতিয়া ৰেডি হৈ গ'ল বুলিয়ে ক'ব লাগিব ৰেডি হৈ আছে সকলোবোৰ ডেক'ৰেশ্যন কৰি হেপী বাৰ্থডেও লগাই ল'লে এইটো হৈছে মোৰ কেকটো
কাম নাই হ'ব নহয় এইটো মই কৈ দিওঁ দিয়া খালা যে চাওক শাহুমায়ে বনাই আনিছিলে পায়স মোৰ বাৰ্থডে বুলি চাওকচোন ইমান ধুনীয়াকৈ বনাই আনিছে অৱশ্যে মই ভিডিঅ' কৰা নাছিলোঁ বাহে কৰিছিলে মই বাৰ পৰা ভিডিঅ'খিনি লৈহে আপোনালোকক দেখাই আছোঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ বনাই আনিছে ইয়াত 4টা টিফিন আছে লগতে আকৌ এক্সট্ৰাকেও বনাই আনিছিলে এটা টিফিনত এয়া মাহীহেঁতি দি আছে বিলাই আছে লগতে কেক এটাও বনাই আনিছিলে ঘৰতো পায়স বনোৱা হৈছিলে ময়ো কেক এটা বনাইছিলোঁ এয়া দি আছোঁ এতিয়া মাহীয়ে কেক বিলাই আছে কবি দেই মই নেপাম এইফালে আমাৰ মিচমি মাহীয়ে কেক কাটি আছে বাৰ্থডে কেকটো চবকে চাহলত দিবৰ কাৰণে প্লেটবোৰ সজাই দিছে তাৰ মাহী নহ'বৰ কাৰণে মাক পাই আছে এয়া দাইল তাৰপিছত এইখিনি হ'ল পচলা ভাজি ইয়াত কি আছে কোমোৰা ব্ৰইলাৰ এইখিনি কোমোৰা আৰু ব্ৰইলাৰ তাত কি আছে তাৰপাছত আছে মাছ এয়া মাছ বিলাহী মাছ আৰু বিলাহী ন আৰু নাই আৰু আছিলে নাই এইটো নকৰিব যে আমাৰ সৰুকৈ কি বনাই তিলৰ চাটনি নেপালী ষ্টাইলৰ হয় নাই এইটো ভাত লগত খাব এইটো ভাত লগত খাবৰ কাৰণে অঁ এইফালে চাহৰ ৰেডি এইফালে ভাতৰ কাৰণে ৰেডি কৰি আছে তাই তাৰপৰা এইফালে আমাৰ সৰু মহা এইফালে ডাঙৰ মহা খাই আছে পাপা আহিবলৈ বাকী আছে পাপাক আহি হোৱা নাই পাপাক কৰিবলৈ চাই পাপা চাই দিয়ক এইফালে এয়া এতিয়া মই গিফ্ট খুলিব লৈছোঁ এয়া খুলি আছোঁ গিফ্টটোৰ ভিতৰতনো কি আছে আপোনালোকে চাই যাওক এয়া গিফ্টটো খুলিলোঁ এই গিফ্টটো দিছিলে মোক প্ৰিয়ংকাই চ' গিফ্টৰ বাবে থেংক ইউ প্ৰিয়ংকা ইমান ধুনীয়া মোক গিফ্ট দিয়াৰ বাবে আৰু এইটো ফ্ৰক মই পিন্ধি থকা ফ্ৰকটো দিছিলে বায়ে থেংক ইউ বা ইমান ধুনীয়া ফ্ৰক দিয়াৰ বাবে ইয়াৰ ভিতৰত আছে কুৰ্তি এটা এইটো বিবাৰ পৰা আনি দিছিলে মোক হ'ব লগাজনে ইয়াৰ ভিতৰত আছে কুৰ্তি আপোনালোকক মই দেখাই আছোঁ কুৰ্তিটো তেওঁ নিজে পচন্দ কৰি আনিছিলে অৱশ্যে এইটো এটা কুৰ্তি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব থেংক ইউ তাৰপিছত এইযোৰ হৈছে খুৰীয়ে আনি দিছিলে মোক মেখেলা চাদৰ কিনো দিম বুলি কৈ মানে ভাবি আৰু মেখেলা চাদৰ এযোৰে আনি দিলে থেংক
মোক লগৰ এজনীয়ে ইমান ধুনীয়া লাগিছে চাওকচোন থেংক ইউ ৰুমি ইমান ধুনীয়া গিফ্ট দিয়াৰ বাবে আৰু সকলোকে থেংক ইউ আৰু শেষত সকলোকে থেংক ইউ বুলি কৈছোঁ মোৰ বাৰ্থডেত অহাৰ বাবে সকলোকে থেংক ইউ এয়া এতিয়া শাহুমাহেঁতি যাবলৈ ওলাইছে লগতে মাহী দুজনী আহিছিলে ডাঙৰ মাহী গ'ল সৰু মাহী থাকিব লগতে বাও থাকিব এতিয়া মাহেঁতক বিদায় দি মেলি খুৰীহঁতেও যাবগৈ আৰু ঘৰলৈ মাহেঁতক এতিয়া বিদায় দি লওঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ শেষত ফটো কেইকপিমানেই লগাই দিছোঁ বাৰ্থডেত মৰা যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই